নমস্কাৰ পেছাবৰ ইনফেকশ্যন বা UTI এটা খুব কমন প্ৰব্লেম আৰু প্ৰায়ভাগ মানুহৰে এই প্ৰব্লেমটো বাৰে বাৰে ঘূৰি আহে দৰৱ খাই থাকিলে বা মলম লগালে ঠিকে থাকে কিন্তু এৰি দিলে আকৌ ঘূৰি আহে মই ডায়েটিচিয়ান চায়নিকা শৰ্মা আজি আপোনালোকক কম যে পেছাবৰ ইনফেকশ্যন বা UTI ঘূৰিৰ পৰা কেনেকৈ ঠিক কৰিব পাৰি তাৰ আগতে মই এইটো কথাও জনাই দিওঁ যে যদি আপোনালোকৰ ডাঙৰ ফাংগল ইনফেকশ্যন আছে বা ডাঙৰ কিবা মেডিকেল প্ৰব্লেম আছে আপোনালোকে ডক্টৰৰ পৰা ট্ৰিটমেণ্ট ল'ব মেডিকেল ট্ৰিটমেণ্ট কৰিব ডক্টৰ দৰৱ খাই পেলাই ভাল কৰিব কিন্তু যদি আপোনালোকৰ ৰিপিটেডলি আপোনাৰ পেছাবটো জ্বলে বা খজুৱাই থাকে বা গোন্ধায় বা আপোনাৰ অকণমান হোৱাইট ডিscharge ওলায় গাইনীৰ যিটো হোৱাইট ডিscharge ওলায় সেইটো বেলেগ আৰু এইফালে আমাৰ পেছাবৰ যদি হোৱাইট ডিscharge ওলায় এনেকুৱা যদি প্ৰব্লেম হৈ থাকে তাৰে এটা কমন প্ৰব্লেম মই দেখিবলৈ পাইছোঁ আপোনালোকে সকলোৱে জানে যেতিয়া মোৰ ওচৰত ক্লায়েণ্ট আহে মই গুৰিৰ পৰা প্ৰব্লেমবোৰ ৰুট কজটো মই আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰোঁ আৰু যেতিয়া মই এই এনেকুৱা ধৰণৰ ক্লায়েণ্ট পাওঁ তেতিয়া এটাই মই কমন ৰুট কজ কাৰণ দেখিছোঁ যে তেখেতসকলৰ গাট হেল্থটো ভাল নহয় গাট মানে আমাৰ মুখৰ পৰা আমাৰ ফুড পাইপৰ পৰা আমাৰ পেটৰ পৰা নাড়ীৰ পৰা গুহ্যদ্বাৰলৈকে গোটেই লাইনটোৱে আমাৰ ৰাস্তাটোৱে আমাৰ যদি আনহেল্ডি থাকে তেতিয়া এই প্ৰব্লেমটো বেছি হয় মই বুজাই আছোঁ কেনেকৈ যদি আপোনাৰ কিছুমান খোৱা বস্তু হজম নহয় যদি উগাৰ আহি থাকে মুখ গোন্ধায় বা উগাৰটো গোন্ধায় বা পেট চাফা নহয় বা পেটটো টানি ধৰে বা পেটটো ফুলাফুলি ফিল কৰি থাকে ব্লটিং হৈ থাকে তাৰমানে আপোনাৰ গাট হেল্থটো হেল্ডি নহয় তাৰমানে আপোনাৰ যিবোৰ বস্তু খোৱা বস্তু আপোনাৰ হজম নহয় সেইবোৰ জমা হৈ পেলাই সেইবোৰ তাত পচি গৈ থাকে আৰু তাত পেট নাড়ীৰ ভিতৰত যিবোৰ বেড বেক্টেৰিয়া থাকে সেইবোৰ মিলি পেলাই আপোনাৰ চব মিলি পেলাই বস্তুবোৰ আৰু বেছি বেয়াহে হৈ যায় বেক্টেৰিয়াৰ যিটো কলনি হয় সেইটো বেছিহে হৈ যায় সেইবোৰ যেতিয়া বেছিকৈ জমা হৈ থাকে আৰু আপোনাৰ গুহ্যদ্বাৰৰ পৰা যেতিয়া গেছ পাছ হ'লে বা যদি চাফা হৈ নাথাকে বা যদি অকণমান মইশ্চাৰ হৈ থাকে মইশ্চাৰ মানে যদি শুকানে নাথাকে তেতিয়া তাত থকা বেড বেক্টেৰিয়াবোৰ আপোনাৰ অট'মেটিকলি তাৰ পৰা গৈ পেলাই ট্ৰান্সফাৰ হৈ পেলাই আপোনাৰ পেছাবৰ ৰাস্তাত সেইবোৰ সোমাই গৈ থাকে আৰু তেনেকৈ আপোনাৰ এই প্ৰব্লেমটো ৰিপিটেডলি হৈ থাকে যদি আপোনালোকে গাট হেল্থ ঠিক কৰে তাৰমানে হজম শক্তি ঠিক কৰে তাৰমানে আপোনাৰ অট'মেটিকেলি এই প্ৰব্লেমটো আপোনাৰ লাহে লাহে নোহোৱা হৈ যাব গাট হেল্থ কেনেকৈ ভাল কৰে মোৰ আগৰ বহুত ভিডিঅ'জত মই কৈয়ে দিছোঁ প্ৰথমতেতো আপোনাৰ চফ আজৱাইনৰ যিটো পানী আছে ৰাতি আধা চামুচ চফ আধা চামুচ আজৱাইন আৰু খুব বেছি যদি হিট হয় বা বডি হিট থাকে তেতিয়া অকণমান তাল মিশ্ৰি মিক্স কৰি পেলাই তাত পানীত তিয়াই থৈ দিব ৰাতিপুৱা সেই পানীটো চেকি পেলাই তাত ক'লা নিমখ অকণমান এক্সিকুট হিং মিক্স কৰি দিলে যদি কিডনিৰ প্ৰব্লেম আছে CKD আছে বা ইউৰিক এচিড আছে বা কিডনি ষ্ট'ন আছে তেতিয়া এই পানীটো আপোনালোকে খাব নে নৰ্মেল পানী খাব ডায়েবেটিছ আছে যদি আপোনালোকে তাল মিশ্ৰিটো ইউজ নকৰিব বাট আদাৰৱাইজ এই পানীটোৱে আপোনাৰ গেছটো বহুত ভালকৈ কমাবলৈ হেল্প কৰে কিন্তু এই পানীটো খোৱাৰ পিছতো আপোনাৰ নৰ্মেল 2 গ্লাছ পানী আৰু খাব লাগিব CKD যদি আছে কিডনি পেচেণ্ট যদি আছে তেতিয়াহ'লে ফ্লুইড আপোনাৰ কিমান খাব পাৰে আপোনাক কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব বাট আদাৰৱাইজ এই 3 গ্লাছ পানী আপোনাৰ চফ আজৱাইন পানী আৰু নৰ্মেল 2 গ্লাছ পানী ৰাতিপুৱা খালী পেটত খাবলৈ চেষ্টা কৰিব ৰিলেক্স হৈ পেলাই ভালকৈ খাব যাতে ভালকৈ আপুনিও যাতে ফিল কৰে পানীখিনি আপুনি খোৱাৰ সময়ত আৰু যাতে ভালকৈ বডিত এবজৰ্ব হৈ যায় আৰু আপুনি ফিল কৰে যে সেই পানীখিনি খোৱাৰ কাৰণে প্ৰেছাৰ আহিছে তেতিয়া আপোনাৰ লেট্ৰিন যাবলৈ যিটো প্ৰেছাৰ আহে সেইটোও আহিব নেক্সট আপোনাৰ খালী পেটত যিটো আপোনাৰ প্ৰথম খাদ্য খায় বহুতে গেছ হ'লেও গাখীৰ দিয়া চাহটো খায় যি বস্তু আপোনাৰ গেছ কৰে সেইটো খালী পেটত নাখাব ঠাণ্ডা কৰা বস্তু যিটো আপোনালোকে সকলোৱে জানে পঁইতা ভাত ময়ো দি থাকোঁ আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে ডায়েবেটিছ থাকিলে কেনেকৈ মেনেজ কৰিব লাগে সেইবোৰৰ আগৰ ভিডিঅ'জত কৈ দিছোঁ আৰু অসমীয়া জলপান যিটো দৈ চিৰা হওক বা সান্দহগুড়ি হওক বা আখৈগুড়িৰ লগত দৈ বা আখৈৰ লগত দৈ মিক্স কৰি পেলাই যিটো আমাৰ নৰ্মেল যিটো পেট ঠাণ্ডা কৰা যিটো আমাৰ জলপান হয় সেইটো আমাৰ ইজিলি হজমো হৈ যায় আৰু দৈ বা পঁইতা ভাত এই দুটাই প্ৰ'বায়'টিক হয় পঁইতা ভাতটো ফাৰ্মেণ্টেড হয় কাৰণে তাত গুড বেক্টেৰিয়া থাকে দৈটো ফাৰ্মেণ্টেড হৈ কাৰণে তাত গুড বেক্টেৰিয়া থাকে গুড বেক্টেৰিয়া আমাক এইকাৰণে লাগে প্ৰ'বায়'টিক যিটো কয় প্ৰ'বায়'টিক মানে গুড বেক্টেৰিয়া যে আমাক এইকাৰণে লাগে যে সেই গুড বেক্টেৰিয়াবোৰ আমাৰ পেটত গৈ পেলাই তেতিয়া তাত ভালকৈ আমাৰ যিবোৰ আনডাইজেষ্টেড বস্তু বা পচি যোৱা বস্তু থাকে সেইবোৰ আৰু ফাৰ্ডাৰ ফাৰ্মেণ্ট কৰি পেলাই পেটৰ পৰা গুচাই দিয়ে আৰু তেনেকৈ লেতেৰা বস্তুবোৰ চাফা হৈ গৈ থাকে গাট হেল্থ আমাৰ চাফা হৈ গৈ থাকে
কিন্তু প্ৰবায়'টিক যেতিয়া খাব তাত চেষ্টা কৰিব তাৰ লগত যাতে আপোনালোকে এটলিষ্ট কিবা এটা ফল মূল খায়, যেনেকৈ আমাৰ কল হওক বা আপেল হওক বা আমাৰ অমিতা হওক, এনেকুৱা ধৰণৰ ফল মূল এবিধ প্ৰবায়'টিকৰ লগত খাব লাগে। যদি আপোনাৰ যদি গেছ হয় দৈ খালে, তেতিয়াহ'লে প্ৰবায়'টিক ছাপ্লিমেণ্ট লৈ পেলাই খাব পাৰে। আৰু মোৰ ভিউৱাৰ্ছসকলে জানে যে মই নিজে বনোৱা প্ৰবায়'টিক এটা আছে, য'ত মই 13টা গুড বেক্টেৰিয়া দিছোঁ আৰু খুব ধুনীয়া কাম দিছে এইটো প্ৰবায়'টিকে। এইটো প্ৰবায়'টিকো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু প্ৰবায়'টিক খোৱাৰ পিছত নেক্সট আমাৰ ফাইবাৰ মানে আমাৰ আহজাতীয় বস্তু। ফাইবাৰ খালে আমাৰ গাত হেল্থ ভাল হয়, কিন্তু যদি খুব বেছি গেছ হয় তেতিয়াহ'লে আপোনালোকে শাক পাচলি চব্জি যিটো বস্তু আপোনাৰ হজম হয় সেইটোহে খাব আৰু আহ থকা বস্তুটো অলপ কমাই দিব। আৰু প্ৰবায়'টিকে নিজৰ কামটো কৰি থাকিব। লাহে লাহে যেতিয়া হজম শক্তি ঠিক হৈ যাব তেতিয়া অট'মেটিকেলি বেলেগ আহজাতীয় বস্তুবোৰ খাব পাৰিব। যদি খুব বেছি গেছ আছে তেতিয়াহ'লে চলিবল ফাইবাৰ্ছ আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব কেনেকুৱা ধৰণৰ চলিবল ফাইবাৰ্ছ খাব পাৰে, সেইবোৰো আপোনাক হেল্প কৰিব। নেক্সট আপোনাৰ যিবোৰ আপোনাৰ ফল মূল থাকে বা কেঁচা জাতীয় বস্তু থাকে, সেই আমাৰ চেলাড ধৰক কিউকুম্বাৰ বা তিয়ঁহ বা গাজৰ বা যিকোনো আমাৰ কেঁচা যিবোৰ আমাৰ চেলাড থাকে, সেইবোৰো আপোনালোকে যদি বেছিকৈ চোবাবলৈ আপোনাৰ অলপ প্ৰব্লেম হয় তেতিয়াহ'লে সেইবোৰো আপোনাৰ ৰুকি পেলাই দৈৰ লগত মিক্স কৰি পেলাই ৰাইতা কৰি পেলাই খালেও আপোনাৰ পেটত ভাল পৰিমাণৰ ফাইবাৰ যাব আৰু দৈটোৰ পৰা প্ৰবায়'টিকটো পাই থাকিব। নেক্সট আপোনাৰ খোৱা খাদ্য যদি গেপটো বহুত বেছি হৈ যায়, তাৰ মাজত আপুনি দেখিব যে আপোনাৰ খোৱা বস্তু খাবলৈ সময়টো মিলাব পৰা নাই, তেতিয়া আপোনাৰ সেই 3 ঘণ্টা যিটো গেপ থাকে তাৰ মাজতে এটা টাইমত এলাৰ্ম ছেট কৰি থ'ব যে সেই সময়ত আপুনি পানী খাব লাগে। সেই এলাৰ্ম ছেট কৰি থাকে, এলাৰ্মটো ফোনত যেতিয়া বাজিব লগালগ আপোনাৰ মনত পৰিব যে পানী খাব লাগিব। তেনেকৈ গোটেই দিনটো আপোনাৰ পানীৰ ইনটেকটো হৈ থাকিব। তাৰপিছত হাইজিন মানে চাফাকৈ ৰাখাটো। বিয়া হ'লেও বিয়া নহ'লেও প্ৰতিবাৰে আপুনি চাফা কৰি থাকিব লাগিব। পেচাব কৰা প্ৰতিবাৰে আপোনালোকে ভালকৈ চাফা কৰি থাকিব। তাৰমানে এইটো নহয় যে আপোনালোকে দামী যিবোৰ এডভাৰটাইজমেণ্ট দেখায় চাফা কৰিবৰ কাৰণে, যিবোৰ জেলছ পায়, ফমি চ'প পায়, সেইবোৰ নহয়। নৰ্মেল যিবোৰ আমাৰ গ্লিচাৰিন চ'পছ থাকে সেইবোৰ দিও বা বেবী চ'প থাকে সেইবোৰ দিও ধুলেও হ'ব, কিন্তু চাফাকৈ ৰাখিব লাগিব। আৰু যদি ঘৰত থকা সময়ত আপোনালোকে খোলা ৰাখিব লাগিব। যিসকল মাতৃ হয় আপোনালোকে সকলোৱে জানে, যেতিয়া আপোনালোকৰ বেবী যেতিয়া ডাইপাৰ পিন্ধায় বা নাপি পিন্ধায়, যেতিয়া নাপি ৰেছ হৈ যায়, তেতিয়া ডক্টৰে নকয় জানো যে খোলা ৰাখিলে ঠিক হৈ যাব। একেই কথা, যদি পেচাবৰ ইনফেকশ্যন ৰিপিটেডলি হৈ থাকে, ঘৰত থকা সময়ত খোলা থাকিব লাগিব, যাতে জাগাটো আমাক আপোনাৰ খোলা হৈ থাকে আৰু ড্ৰাই হৈ থাকে। আৰু ড্ৰাই হৈ থাকিলে অট'মেটিকেলি আমাৰ বডিৰ যিটো আমাৰ ইনফেকশ্যন ফাইট কৰাৰ যিটো কেপাচিটি হয়, সেইটো এটা চান্স পাই যায় যে আমি এই জাগাটোত গৈ পেলাই আমি ভালকৈ ইনফেকশ্যনটো আমি ঠিক কৰিব লাগে, আৰু তেতিয়া বেক্টেৰিয়েল গ্ৰ'থ বা ফাংগল গ্ৰ'থটোও নহয়। এই গোটেইকেইবিধ আপোনাৰ অকণমান আইডিয়া আপোনাক দিছে চাগে এতিয়ালৈকে যে আমাৰ UTI বা পেচাবৰ ইনফেকশ্যন ভাল কৰিব লাগিলে আচলতে গাট হেল্থে ঠিক কৰিব লাগে। আৰু যদি ডাঙৰ প্ৰব্লেম থাকে তেতিয়া নিশ্চয় ডক্টৰৰ ট্ৰিটমেণ্ট ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।